হেৰা শুনিছানে? আমাৰ ইয়াত আৰু কিমান থাকিবানো? ব'লা আমাৰ নিজৰ ঘৰত যাওঁগৈ। ৰ'বাচোন, যাম নহয়, দুদিনমান আৰু থাকি লওঁ। মই কিন্তু ইয়াত থাকি অকণো ভাল পোৱা নাই, গম পাইছানে? কিয় আকৌ? ইয়াত থাকি ইমান ধুনীয়া লাগে, তুমিনো বেয়া পালানে? ঘৰত দেখোন কৈয়ে থাকা, খালি মাৰ ঘৰত যাওঁ তোমাৰ। এইবাৰ কিন্তু থাকি ভাল লগা নাই অ'। তোমাৰ মা দেউতাই মোক ইমানকৈ সন্মান কৰা নাই যে, কিবা কোনোবা নিচিনাকৈ ভাবি আছে এইবাৰ। কিহৰ পৰা জানো কিনো কৰিলোঁ মই। নহয় দিয়া, মা দেউতাহঁত তেনেকুৱাই। হ'ব বাৰু, আৰু দুদিনমান থাকা, বেছি দিন থাকিব নালাগে। ঠিক আছে, হ'ব দিয়া। আহা এতিয়া মোৰ লগত, অকলে ৰুমটোত সোমাই কিবা কিবি ভাবি থাকিব নালাগে। ব'লা পুখুৰী পাৰৰ ফালে অকণ ওলাই যাওঁ, মোৰো মনটো অকণ ভাল লাগিব। বা আৰু বিন্দু আহিছে। বা ভালনে আপোনালোকৰ? এনেকৈ ঘপককৈ ওলালহি যে, খবৰ খাতি নিদিয়াকৈ? কিয়, আহাৰ কাৰণে তুমি বেয়া পাইছা নেকি? নাই, আপোনাক কথাটোহে কৈছোঁ। মোক কথা নকবাও, মই নিজৰ ঘৰতহে আহিছোঁ, তোমাৰ ঘৰত অহা নাই নহয়। সেইটো হয়ে বাৰু, মোৰে ভুল হ'ল দিয়ক, আপোনাক কথাটো সুধিলোঁ যে। বা হ'ব দিয়াচোন, এতিয়া সেইটো কথাতে লাগি থাকিবানে? ভণ্টি, মাহঁত ক'লৈ গ'ল, দেখা নাই বাৰু এপাকো? আছে বিন্দু, মাতিছো ৰ'বা। মা চোৱাহিচোন কোন আহিছে। গৈছো ৰ ছোৱালী। কোননো আহিলনো এই ভৰ দুপৰীয়াখন? তুমি চোৱাহিচোন। ৰহ গৈ আছো। আমাৰ ডাঙৰ জোৱাইটো। আহা ভিতৰলৈকে আহা, ৰখি আছা কিয়? নাই, ভিতৰলৈ যাম নে নাযাম তাকে ভাবি আছো। কিয় ছোৱালী, কি হ'লনো? ভিতৰলৈ আহিব নোৱাৰা হ'লি দেখোন তই? ঘৰখনত আহি ভৰি দিছোহে, তোমাৰ সৰু জোৱাই যি কথা সোধে। সৰু ছোৱালী, কি সুধিলেও তোক গিৰিয়েৰে? নাই দিয়া, বা আৰু ভিনদেউহঁতক খবৰ নিদিয়াকে আহিল যে, তাকে সুধিছিল। ল'ৰা, মোৰ ছোৱালীয়ে মোৰ জোৱাই খবৰ দি আহক চাই নিদিয়ক, তই ক'বলৈ কোন? মা, মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিব। দ্বিতীয়বাৰ যাতে মোৰ ছোৱালী জোৱাইক একো নকওঁ। হ'ব। মা, তুমি যে তেওঁক এনেকে কৈ আছা কিয় মানে? কথাটোহে সুধিছিল। তই বেছি কথা নকবি ছোৱালী। জোৱাই, আহা ভিতৰলৈকে আহা। ব'লা ভিতৰলৈকে যাওঁ। ব'লা। তুমি ঠিকেই কৈছিলা, মায়ে দেখোন বা আৰু ভিনদেউক পাই আমাক পাহৰিয়ে গ'ল। মোৰ কথা বিশ্বাস নকৰা নহয়, এতিয়া নিজ কাণে শুনিলা? তুমি নাথাকাই মোক কিমান কথা কৈ থাকে, মইহে জানো। হ'ব দিয়া, আৰু দুদিন থাকি আমি ঘৰলৈকে যামগৈ। এনেকে বুজি পাব লাগে। ব'লা এতিয়া পুখুৰী পাৰলৈকে যাওঁ। ব'লা। মা, দেউতা ক'লৈ গ'ল? আহাৰ পৰা এপাকো দেখাই নাই। দেউতাই বজাৰলৈ গ'ল, কিবা কিবি কেইটামান আনিব গৈছে। মা, তুমি কি কৰি আছানো? তহঁতলৈ চাহ অকণ বনাও, ৰ'বা ময়ো গৈছো, তোমাৰ লগতে লাগি ভাগি দিওঁ। নালাগে ছোৱালী, ইমান দিনৰ মূৰত আহিছ জোৱাইটোক লৈ, তই বচোন চকীত বহ, মই কাম কৰি খুৱাম নহয় তোক। মা, কৰক দিয়ক কাম এখন। নালাগে জোৱাই, বহচোন ছোৱালী। দেখিছা, তোমাৰ ঘৰত তুমি মোক কাম কৰিব নিদিয়া, আৰু মায়ে মোক ইয়াত কাম কৰিব নিদিয়ে। হওক দে ছোৱালী, আমাৰ জোৱাইটোক ইমান যে সুখত ৰাখিছে। আমাৰ ঘৰত ইমান কাম কৰা মানুহবোৰ থাকোঁতে আকৌ তাইনো কিয় কাম কৰিব লাগে? হয় ছোৱালী, তইনো আকৌ কিয় কাম কৰি থাক? নাই, কেতিয়াবা বহি আমনি পাই যাওঁ যে, সেইকাৰণেহে কিবা এখন কৰিম বুলি সুধো, তাকো নিদিয়ে তেওঁ। জোৱাই, তুমি বহাচোন, মই দেউতালৈ ফোন এটা কৰো, ইমান টাইম হ'ল আহিব হোৱাই নাই নে? আপুনি ক'ৰ পালেগৈনো? মই এই পেট পোহাৰ দোকানতে আছো, কোৱাচোন বাৰু। আমাৰ এই ডাঙৰ ছোৱালী আৰু জোৱাই আহিছে, আহকচোন বেগেতে ঘৰলৈ। কিমান টাইমত পালেহি? বহিব দিয়া সিহঁতক, মই এই গৈয়ে আছো। আহক আপুনি, বহিব দিছো মই। জয় পোৱালীক চাহ তাহ দিলা নাই? নাই, চাহ দিবলৈ লৈছোহে। পাৰিলে আপুনি কিবা মিঠাই চিঠাই দুটামান লৈ আহক। হ'ব, মই লৈ গৈ আছো বাৰু। ভদাই, কোন আহিলেও তহঁতৰ ঘৰত? এই আমাৰ ডাঙৰ ছোৱালীজনী আৰু জোৱাইটো আহিছে। ভদাই ঘৰত আলহী দেখোন। কালি দেখোন তই কৈছিলি ছোৱালী আৰু জোৱাই আহিছে বুলি। সেইজনী সৰুজনীহে, আজি আকৌ ডাঙৰ হাল আহিছে। পেট পোহা, দেচোন দে, মিঠাই দুটামানো দি দেচোন। মোচাই, তয়ো আপেলে আঙুৰে কেইটামান বান্ধি দেচোন। আজি ভদাই তোৰ দেখোন নিজে নিবলৈ মন গ'ল দেখোন ফল মূল। কিয়, ডাঙৰ জোৱাই আহিছে কাৰণে নেকি? আকৌ সেইকাৰণেতো নিবলৈ আহিছো। সিদিনা দেখোন সৰু জোৱাই আহোঁতে মই তোক উপজাচিহে সুধিছিলোঁ যে যি জোৱাই আহিছে ফল মূল কেইটামান লৈ যা, সিদিনা দেখোন নিনিলি। বাদ দে থ, সিহঁত মাহত 10 বাৰ আহে 10 বাৰে খুৱাম নেকি? কিয়, সেইজনীতো ছোৱালী। ভদাই, তোৰ কিন্তু ইনচাপটো ভাল নহয় দেই। ইনচাপ চিনচাপ নাই দে, সিহঁত 10 বাৰ আহিব 10 বাৰে খুৱাব নোৱাৰি, মোৰ ইমান টকা নাই।
তইনো টকা সোপা ক'ত থৈছ? সেই যি জোৱাইকেইতো দিব লাগিব। তোৰনো ছোৱালী দুজনীহে। বোলে ল'ৰা এটা আছে তেতিয়াও কথাটো বেলেগ। অঁ দিবই লাগিব, তাই নাপায় আকৌ কোনে পাবনো? তাই নেপায় মানে তোৰ দুজনী ছোৱালী নহয় জানো? হয় আকৌ, মোৰ সম্পত্তি আকৌ ডাঙৰজনীহে পাব। অঁ এইটো কি কথা হ'ল? কিয় সৰুজনীক নিদিয়? নাই নাই, সেইহালক মোৰ সম্পত্তিৰ ফুটা কৰি এটাও নিদিওঁ। কিয় ভদাই, সিহঁতক ইমান বেয়া পাওনে? বেয়া পোৱাৰ কাৰণ আছে আকৌ। সৰুজনী যিটো ল'ৰা লৈ গৈছে সেইটো ল'ৰা দুখীয়া আকৌ। আৰু ডাঙৰজনী? ডাঙৰজনীৰ কথাই বেলেগ। তাই বাছতে বাছতে ধনী এটাই পালেগৈ। সেইকাৰণেতো ভদাইহঁতে ডাঙৰ জোৱাইটোক ভাল পায়। ভদাই, কেতিয়াবা অকণমান পাল্লাখনো সমান হ'ব দিবি। তহঁতে বস্তু দিবিনে নে মোক উল্টা পুল্টা কথা সুধি থাকিবি? নহয় মানে তই যদি কিবা বিপদ এটাত পৰ নহয়, সেই দুখীয়া ঘৰ জোৱাইটোৱেই আগে ভাগে পাবহি। তই মোচাই ঠিক কথা কলি দেই। ধনীটোৱেতো লাঠ মাৰিয়ে দিব। ঐ দেচোন দে, মোৰ দেৰি হৈছে। মোচাই, এই ভদাইটো যে বহুত লোভীয়া গম পাইছ? হয় দে, এই টকা পইচা থকা মানুহবিলাকেই লোভ বেছি। এই আমাৰ জয়া পোৱালিতে কিবা কৰি আছে? চাহ খাবলৈ ৰখিয়ে আছে চাগে, মোৰে দেৰি হৈ গ'ল আহা। হেৰা শুনিছানে? এই বজাৰ কেইটা লৈ যোৱা আহিছোন। দেখিছো দেউতাইতো এতিয়া আকৌ ভিতৰলৈ আহিব নোৱাৰা হ'ল। এই আহক আহক, ভিতৰলৈকে লৈ আহক। বাপৰে, ওলাই আহিব নোৱাৰে তথাপিও। এই গৈছো গৈছো ৰ'বা। হেৰা, জয়া পোৱালিক চাহ তাহ দিলানে? এই আপোনাৰ কাৰণেই ৰখি আছো। মিঠাই চিঠাই কেইটামান আনিব কোৱা নাছিলো? আনিছো আনিছো, এয়া লোৱা লোৱা, মোনাটো লোৱা। দিয়া দিয়া, জয়া পোৱালিক মিঠাই চিঠাই উলিয়াই দিয়া আকৌ। জয়াই, ঘৰত চবৰে ভালনে? ভালেই দেউতা, চবৰে ভাল। পিছে আপোনাৰ খবৰ কওকচোন। আছো দিয়া, ভালে কুশলে। হেৰা, আমাৰ এইহাল কলৈ গ'ল? কিয়, ভিতৰতে আছিল নহয়। ক'তা? মই সোমাই আহিলো নেদেখিলো দেখোন। জানো তেনেহ'লে। যলৈ যায় যাওক দিয়ক। আমাৰ ডাঙৰ জোৱাইক ভালকে খালি শুশ্ৰূষা কৰিব পাৰিলেই হ'ল। ঠিকেই কৈছা তুমি। সেয়া শুনিছানে? বা আৰু ভিনদেউ অহাৰ পাছত মা দেউতাহঁতে আমাক গুৰুত্বই নিদিয়ে। মইতো তোমাক কৈয়ে আছিলোঁ, তুমিহে গুৰুত্ব নিদিয়া। এতিয়া নিজে পালা নহয়, বুজিছা? হয় দিয়া, তুমি যি কৈছিলা ভালেই কৈছিলা। মইতো ভাবিছিলো আৰু দুদিনমান থাকিম বুলি। এতিয়া আৰু ইহঁত আহিল, আমাকতো ক'ত গুৰুত্ব দিব। থাকা আৰু দুদিনমান। শুনাচোন, ব'লা আমি ঘৰলৈকে যামগৈ, ব'লা। থাকা আকৌ দুদিনমান, মৰম চেনেহ পাবা নহয়। নালাগে নালাগে, ব'লা আমি ঘৰলৈকে যামগৈ। তুমি নগ'লেও মই যামগৈ এতিয়া। যাম যাম, ময়ো লগতে যাম ব'লা। মইনো ইয়াত থাকি কি কৰিমনো? কেটেলা কেটেল কথাহে শুনিব লাগিব। মই যাওঁ, বেগত কাপোৰ ভৰাংগৈ। তুমি যি কৰা কৰা। এতিয়া বেটি গম পাইছ? বাপেৰহঁতে যেতিয়া এলাই আথনি কৰিলে তেতিয়াহে বুজিছ। মোৰ কথাটো বিশ্বাসেই নহয়। ৰ'বা ৰ'বা, ময়ো গৈছোঁ।